So friends, কি খবৰ তোমালোকৰ? Hope you all guys extremely well. আজি আমি আহিছিলো সোনাঝুলি বুলি এটা জাগাত, একদম ভুটান কাষত দেই। এতিয়া মই মানে আহা টাইমত ব্লগ বনোৱা নাছিলো, এনে আমি মানে আলহী খাব আহিছিলো, মানে ফ্ৰেণ্ডৰ ঘৰত ঘূৰিব আহিছিলো। তাৰমানে ৰাস্তাগিলা তামাম ডেঞ্জাৰ, তাৰ কাৰণে ভাবিলো কি মানে আহা টাইমততো বনোৱা নহ'ল, এতিয়া যাৱা টাইমত ঘৰত যোৱা টাইমত মানে ব্লগ বনাম। এতিয়া আমি তো চাই থাকক ৰাস্তা কিৰা কি ধৰণৰ ডেঞ্জাৰ ৰাস্তা, মানে কেনেবা যে বাইক চলোৱা অলপ মিষ্টেক হয় না, পানীত পৰি কিনি যাব চাল যাব আৰু মানুহ নমৰে মৰাটো, কিন্তু তামাম জাগাগিলা হিদু আছে, ঘৰগিলা অলপ দূৰত মানে ডেঞ্জাৰ ৰাস্তা, মানে বাপৰে। জীৱনত আজিয়ে ফাৰ্ষ্ট টাইম আহিছো, লগৰ এটা গ্লেমাৰ বাইক লৈ আহিছো, মানে ইয়াৰে মোৰ নহয় দেই। এইগিলা এনেকা তাৰমানে এনেকা সৰু পানী আহা জাগা কেইটা দেখে হিচাপে নাই, তাৰমানে দেখি পাই থাকিবি। মোৰ এছামিছ কোৱাটো ভালকে নহয়ে, তোমালোকে জানায়ে ফ্ৰেণ্ডছ। বাপৰে, ইফালে তাৰমানে এনেকা পানীটো আছে, কিন্তু খাৱা পানী নাই, একদম দূৰত যাব লাগে। এতিয়া দেখাই যাই আছো খাৱা পানী গিলা তামাম দূৰৰ পৰাই আনবা যায়, তাৰমানে এইফালৰ মানুহকেইটা। বাপৰে কি ৰাস্তা আছিলে এইটো। মই মানে ঘৰত আহি ভইচটো বনাই দিছো না, মই মানে ভিডিঅ' বনাম বুলি যোৱা নাছিলো, আলহী খাবাহে গৈছিলো না লগৰ ঘৰত। চাই থাকিবি আৰু ন, বঢ়িয়া। এইটো আৰু এটা ইটো এটাতো আমাৰ ব্লগৰ এটাৰ ইয়াৰে আমি যোৱাৰে বাইকটোৱে তাৰমানে এইটোৱে যাব পৰা নাছিল, মানে ষ্টাৰ বন্ধ হৈ গৈছিল। এটা বুঢ়া আছিল মানে আমাৰ পিছত, ই তাৰমানে চাইকেল ফেলি কিনি, এটা দেখা পাবি ৰ, চাইকেল ফেলি কিনি তাৰমানে গাড়ীটো ঠেলাই দিছি। তাৰমানে এইটো বুঢ়া এটা আছে যে চাইকেল ফেলি দিব। এতিয়া ময়ো তাৰমানে গাড়ী টানবা লগা হ'ল না, তাৰ কাৰণে কেমেৰা লোৱা নহ'ল। এই বুঢ়াটো এইটো চাইকেল ফেলি কিনি আহিছে। এতিয়া আমি আহিলো, কিমান চাবি এনেকা ৰাস্তা, বাপৰে। জীৱনত ফাৰ্ষ্ট টাইম গিছো জীৱনত। ৰাস্তাই পানী, এতিয়া বৰষুণো নাই এইকেইদিন, এতিয়াও পানী হৈ আছে, আৰু বৰষুণ আহিলে কি যে হ'ব ধৰবা নৰো। এইটো হ'ল সোনাঝুলি বোলে, একদম ভূটান কাষত। ভূটান ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ মান আছে আৰু এইগিলা। চল ভাই নেকি তামাম ভিৰ লাগছি দেই জাগাগিলা, বাইক চলাই মাথা চাথা বিয়াই গৈছে তাৰমানে। ইয়াতে সোণাপুৰ নহয়, সোনাঝুলিৰ কোনোবা আছে যদি বেয়া নাপাবি দেই, তহঁতৰ জাগাক ইনচাল্ট কৰা নাই মানে আমি আহিছিলো আৰু তাৰ কাৰণে এটা ভিডিঅ' বনালো। ইয়াতে কিবা চক হয়, এতিয়াও ভিডিঅ' কৰছো মই। তামাম মানুহ চাইছে, কি ইউটিউবাৰ আহিছে নেকি এনেকা ভাবি। মোক তামাম মানুহ চাইছিল, মানে এইটো ভূটান ইফালে অলপ দেখা পায়। আৰু এইবাৰ পাম ডেঞ্জাৰ দলং। ডেঞ্জাৰ মানে আৰু পৰলি মানে ইয়াৰ পৰাই যাব আৰু তোৰ। এতিয়া নহয় দে, ইফালে এটা দলং আছে ৰাইট চাইডে, ইফালে দলঙেদি এৰি আমি ইফালেদি সোমাই আহিছো তলেদি। কি বস্তু এইগিলা, বাপৰে। মই আৰু জীৱনত ইফালে নাযাওঁ, আৰু এনেকুৱা মাথা চাথা বিষাই আছে, এতিয়ালৈকে বিষাই আছে মোৰ। ঘৰতো আহি পালোৱে মই। এতিয়া এইটো দলং, এনেকুৱা দলং তাৰমানে আছে 20টা মান আছিল, আৰু আছে আৰু আগত সোনাঝুলি জাগা। এইটো দলং, বাপৰে তামাম হিত লাগিল দেই আহি। আৰু আগত যায় পানী,
ইমান যে পানী আহে ইয়াৰ পৰা বাবা, কিন্তু ইফালে ইমান পানী আছে কিন্তু খাৱাৰ কাৰণে পানী নাই। খাৱাৰ কাৰণে পানী নাই মানে তাৰমানে নাখায় মানে ইহঁতে এইগিলা লেতেৰা পানী না এইগিলা, তাৰ কাৰণে এইটো নাখায়। আৰু অলপ দূৰত চৰকাৰে তাৰমানে বনাই দিছে ইয়াৰ পৰাই আনি কিনি খায়। তাৰমানে 1 কিলোমিটাৰ মান 2 কিলোমিটাৰ মান হ'ব মানে, কাৰবা হ'ব কাৰবা নহয় দিচোন। ধানো ৰুইছি বঢ়িয়া ভিউ গিলা, এইগিলা দলং ইফালে যদি পৰি যায় না তোৰ যাব আৰু তামাম হিট ইছবা। ইগিলা ৰাস্তাতে পানী আহি থাকে তাৰমানে, বাপৰে ৰাস্তাই পানী। আরে বাপরে, এবার তো ডেঞ্জার দলং পাইছিলো দে। এতে যদি পায় পরি দিবা জাগা নাই, ডাইরেক্ট পরি গেলি ইফালে নকং আর। এইগিলা মানুহ যাই আছে, আগত যাই দেখি আছো মই, আগত যাই দেখি আছো এইগিলা তাৰমানে পানী আনবা যায় মানে। এইগিলা বুঢ়ী যে আছে এটা, ইয়াতে মানে 1 কিলোমিটাৰ মান যাব লাগব নাকি পানী আনবাৰ কাৰণে। এইটো চাইকেল লৈ যাই আছে, এইটো চাইকেলত এতিয়া পানী আনিব, খাবাৰ কাৰণে আনিব না গা ধুবৰ কাৰণে আনিব নাজানো, ইমান পানীৰ আকাল। এতিয়া গা ধুবাৰতো পানী আছে, কিবা আনবা যাব আৰু খাবাৰ কাৰণে। ৰাস্তাই পানী, আচৰিত হৈ গৈছো মই। আহা টাইমত কৰা নাই দেই, আমি এতিয়া ঘৰত যাম তাৰমানে। এতিয়া আহি আছে, এতিয়া এইটো জাগাটো দেখাই দিম তোমালোকক, কোনটো জাগাত। এই বঢ়িয়া দেখা পাইছে ভিউ গিলা, বাপৰে তামাম হিট। জাগাগিলা কিন্তু ভালে, ৰাস্তাই কিন্তু পানী আৰু তাৰমানে ঘৰগিলা অলপ দূৰ আছে, তোৰ মানে বৈধ্য দূৰ দে। আমাৰ ইফালেতো এটা গাঁৱে হ'ব পাৰে। ধানো ৰুইছে এইগিলা, পানী আহি থাকক, চাই যাই থাকক। কোনবা গা ধুই আছে, ভিডিঅ' নকৰিলে আপি জোকাব পাৰলো হয়, এতিয়া নজোকাং। ক'বাত গালি দিলি তহঁতি হাঁহি যাবি নেকি। বাপৰে দলঙৰ যোৱা চাই পানী দি যোৱাই ভাল। দলং বঢ়িয়া। এতিয়া আহিলো আৰু আমি আহি কিনি এই পানী যে নিবা আহিছিল তামাম মানুহকেইটা কিবা কিবি লয়, এইটো মানুহ বহি আছে যে এতে, তাৰমানে পানী গিলা লৈ যায়। তই কিমান দূৰ চাহ, কিমান ৰখবা লাগে পানীৰ কাৰণে। ইফালে এইগিলা গোটাই চাইকেল লৈ আহি এতে বহি আছে, পানী নাই নেকি এতিয়া। এইগিলা বুঢ়ী গিটা লৈ আহি আছে পানী নিবাৰ কাৰণে, কি কয় এইটো নাজনো দে মই অসমীয়াত। আমাৰ বড়ো ভাষাত জুদু বুলি কয়, জুদু। ইফালে যদি পৰি যায় না নকওঁ আৰু। আহি থাকক, এইটো পানী নিবাইছি। এই খুৰা লাগিল হয়, তাৰমানে এই খুৰাৰ লগত আমাৰ লাগাং অৱস্থা হৈছিল বাইকটো। আহি থাকক আৰু এইগিলা ইফালে নদীটো ডাঙৰ নাকি চবৰ চাই, তাৰমানে ডাঙৰ নদী দেখা নাপায়, একদম সৰু পানী আহা কিমান চাবি। মোৰ চাই মাথা ঘূৰাই গৈছে, তাৰমানে একে হিট লাগিছে আজি চনাজুলিত আহি কিনি। মাথাও বিয়াইছে অলপ, তাৰমানে জাগাৰ কাৰণে। এতিয়া আমি ঘৰত যাম আৰু ইয়াৰ পৰা আৰু আমাৰ ঘৰ 30 মান আছে নেকি, গম নাপাওঁ, 30 মান আছে। ইয়াৰ পৰাই আমি এতিয়া পাম নয়াবস্তি চক। আমি নয়াবস্তি চকত ভিডিঅ' নবনাম। যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে ফ্ৰেণ্ডছ, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিম দে। আজিৰ ভিডিঅ'টো এইখিনিয়ে, বাই।